আজি বনাওঁ আহক তিল দিয়া ডিমৰ এই তৰকাৰী। তাৰ কাৰণে ডিম, আলু, পিঁয়াজ, আদা, নহৰু, জলকীয়া, বিলাহী, তিলখিনি ৰাখি ল'লোঁ। তেলত এনেকৈ ডিমখিনি আৰু পাপৰ দুখন ভালদৰে ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত আদা, নহৰু, জলকীয়া, পিঁয়াজৰ যিটো পেষ্ট সেইটো দি হালধি, জালুকৰ গুড়ি, জলকীয়া গুড়ি, মছলাখিনি সোৱাদমতে দি বইল কৰা আলুখিনিও দি দিলোঁ। এনেদৰে ভিডিঅ'ত দেখাৰ দৰে জোখমতে পানী দি দিছোঁ। পানী দিয়াৰ পাছত মিলাই সোৱাদমতে নিমখ দি ইয়াত তিলখিনি এতিয়া দি দিছোঁ। তিলখিনি দিয়াৰ পাছত ভালদৰে মিলাই ডিমখিনি দি দিছোঁ। ডিমখিনি দিয়াৰ পাছত উতল অহালৈ অলপ দেৰি ৰাখি ভাজি ৰখা পাপৰখিনি ভালদৰে ভাঙি দিছোঁ। পাপৰখিনি দিয়াৰ পাছতেই আমাৰ তৰকাৰী হৈয়ে গৈছে। এয়া জোখমতে পানী অলপ দি মেগী মছলা অলপ এনেকৈ দি লৰাই ল'লোঁ আৰু অলপ সময়ৰ পাছতে আমাৰ ডিমৰ তৰকাৰী হৈ গ'ল।